दिनै सनितपुर जिल्लानि ढेकियाजुलि सोलोंथाइ खोन्दो प्राइमारिनि मावख'नि लांगोनायाव टेट उथ्रिसारनाय कन्ट्राक्चुएल फोरोंगिरिफोरा माखासे दाबिफोरखौ लानानै सोमावसारनाय हाबाफारि लायो आरो बे सोमावसारनाय हाबाफारिनि गेजेरजों ढेकियाजुलि खोन्दो प्राइमारि सोलोंथाइ मावख'गिरिनि जोहै आसाम सरकारनिसिम गांसे गोसोखांलाइ गथायो। गुबुन फारसेथिं सोमावसारनायाव बाहागो लानाय टेट उथ्रिसारनाय कन्ट्राक्चुएल फोरोंगिरिफोरा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে এক দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী লৈছে। আমি প্ৰথম অৱস্থাত আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি ডাকঘৰৰ যোগেদি আমি প্ৰত্যেকগৰাকী শিক্ষকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ যি বেতন বিনাচতে বেতন নিয়মীয়াকৰণ এই আমাৰ দাবী মানি লওক আৰু তাৰপিছতো যদি তেখেতসকলৰ পৰা আমি একো সহায় নাপায় আজি আমি সকলো খণ্ড সমিতিৰ কাৰ্যালয়ত দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। ইয়াৰ পিছতো যদি তেখেতসকলে আমাৰ এই দাবী পূৰণ নকৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় সমিতিয়ে যি ধৰণে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সেইমতে আমি আগবাঢ়ি যাম। হয়, আমি 2012 চনৰ পৰা কৰ্মৰত যিসকল ঠিকাভিত্তিক শিক্ষক আছে আমাৰ এটাই দাবী আমাৰ বিনাচতে বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰিব লাগে। আমি 2013 চনৰ পৰা আমি আৰম্ভণিমতে দৰমহা পালোঁ। তাৰপিছতে আমি প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত যিখিনি ঠিকাভিত্তিক শিক্ষক আছিলে আমি যি প্ৰয়োজনীয় ডিপ্ল'মা সেই ডিপ্ল'মা ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। গতিকে নিয়মীয়াকৰণৰ ক্ষেত্ৰত যি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত যিসকলৰ শিক্ষকসকলৰ যি নিয়মীয়াকৰণৰ ক্ষেত্ৰত যি দক্ষতা বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে সেইসমূহ আমাৰ ইতিমধ্যে সমাপ্ত হৈছে। আমি চৰকাৰক বিভিন্ন সময়ত আমি দাবী কৰি আহিছোঁ যে আমি আমাৰ ঠিকাভিত্তিক সকলো শিক্ষকক নিয়মীয়াকৰণ কৰক আৰু চৰকাৰে আমাক কিছু সময়ত আমাক আশা দি আহিছিল যে হয় ঠিকাভিত্তিক শিক্ষকসকলক আমি নিয়মীয়াকৰণ কৰিম। যোৱা 15 আগষ্টৰ দিনাখন আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে তিৰংগ পতাকাৰ তলত তেখেতে কৈছিল যে সকলো শিক্ষকৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। আমি উৎফুল্লিত হৈ পৰিছিলোঁ, বৰ ভাল পাইছিলোঁ যে আমাৰ যি আমি মানসিকভাৱে যি চেপত আছিলোঁ ঠিকাভিত্তিক হিচাপে সেই আমাৰ যি মানসিক অশান্তি সেই সমাপ্ত হ'ব। কিন্তু দীপাৱলীৰ দিনাখন শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নতুন নিযুক্তিৰেহে নিয়মীয়াকৰণ কৰা হ'ব। এই ক্ষেত্ৰত আমি অত্যন্ত দুখ পাইছোঁ, আমি মানসিকভাৱে কষ্ট পাইছোঁ। কাৰণ আমি ইতিমধ্যে 12-13 বছৰ শিক্ষকতা কৰিলোঁ। এতিয়া যদি আমাক নতুনকৈ নিযুক্তি দিয়ে তেতিয়াহ'লে গোটেই আমাৰ দৰমহাৰ গাঁথনিটোৱে সলনি হৈ যাব। গতিকে আমি আমি নতুন নিযুক্তি আমি কেতিয়াও মানি নলওঁ। অসমত ঠিকাভিত্তিক কিমান শিক্ষক আছে আপোনালোকৰ? এতিয়া প্ৰায় 29,500 আছে আৰু ষ্টেট পুলৰ আছে প্ৰায় 10,000 এনেকৈ মিলাই 35,000 মান আমি শিক্ষক ঠিকাভিত্তিক হিচাপে কৰ্মৰত কৰি আছোঁ। গতিকে আমি চৰকাৰৰ ওচৰত এটাই দাবী যে আমাক বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰক, আমাক নতুনকৈ নিযুক্তি নালাগে। অসমৰ শিক্ষা ক্ষেত্ৰত নিয়োজিত সকলো ধৰণৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিবৰ কাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল আৰু এই দাবীত যি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল সেই আন্দোলনৰ কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিয়মীয়া শিক্ষকসকলৰ লগতে এই ঠিকাভিত্তিক সকলো শিক্ষকৰ অংশগ্ৰহণ ইমান দিনে আমি পাইছিলোঁ আৰু সেইকাৰণে আজি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াত এই ধৰ্ণা কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে আৰু ঢেকিয়াজুলি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক হিচাপে আমি ইয়াত সহযোগ কৰিছোঁ, অংশগ্ৰহণ কৰিছোঁ আৰু এই দাবীৰ প্ৰতি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীৰ প্ৰতি আমি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু লগে লগে এই ধৰ্ণাথলীৰ পৰাই অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এই শিক্ষকসকলে সুদীৰ্ঘ 11 বছৰ কাল 2012 চনৰ পৰাই সুদীৰ্ঘ 11 বছৰ কাল শিক্ষকতা কৰি অসমৰ শিক্ষা ক্ষেত্ৰখনৰ ডেভেলপমেণ্টত উন্নতিত তেওঁলোকে যথেষ্ট অৰিহণা যোগাইছে আৰু শেহতীয়াকৈ তেওঁলোকে ইমান দিনে যিখিনি দৰমহা লাভ কৰি আহিছে নিয়মীয়া শিক্ষকৰ দৰেই তেওঁলোকে DA পাই আহিছে বা নিয়মীয়া শিক্ষকৰ দৰে প্ৰতি বছৰ তেওঁলোকে ইনক্ৰিমেণ্ট লাভ কৰি আহিছে। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া চৰকাৰে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াকৈ ডক্টৰ ৰণোজ পেগুৱে সংবাদমেল যোগে ঘোষণা কৰিছে যে শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা হ'ব আৰু নিয়মীয়া কৰা হ'ব বুলি কোৱাৰ লগে লগে আমি সকলোৱে ভাল পাইছিলোঁ। কিন্তু লগে লগে তেওঁ এই কথাও কৈ দিলে যে নিয়মীয়া কৰা হ'ব কিন্তু তেওঁলোকে এতিয়া নতুনকৈ আৰু নতুন নিৰীখত
নতুনকৈ নিযুক্তি পত্ৰ পাব আৰু এটি নতুনকৈ দৰমহা পাব। অৰ্থাৎ তেওঁলোকে এই শিক্ষকসকলে যোৱা 11 বছৰে পাই থকা দৰমহাতকৈ প্ৰায় তেওঁলোকৰ দৰমহা আধা কমি যাব। যিসকল শিক্ষকে 40,000 দৰমহা পাইছে তেওঁ খুব বেছি 25,000 টকা দৰমহা আৰম্ভ কৰিব। গতিকে এইটো ভীষণ ক্ষতি হ'ব শিক্ষকসকলৰ কাৰণে। এই ক্ষতিয়েই নহয়, এই অসম চৰকাৰে এই শিক্ষকসকলৰ ওপৰত 11 বছৰে সেৱা আগবঢ়োৱা এই শিক্ষকসকলৰ ওপৰত এক ডাঙৰ অন্যায় কৰা হ'ব, এক ডাঙৰ মহাপাপ কৰা হ'ব। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, এই মহাপাপৰ পৰা তেওঁলোকে আঁতৰি থাকক আৰু শিক্ষকসকলক ন্যায্য দাবী তেওঁলোকৰ এই যি ত্যাগ এই 11 বছৰে তেওঁলোকে কৰিছে, গতিকে তেওঁলোকক উপযুক্ত সন্মানসহ বেতনৰ সুৰক্ষাসহ তেওঁলোকৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰক আৰু নিয়মীয়া কৰি তেওঁলোকৰ পৰিয়ালসমূহক এটা সুৰক্ষা নিশ্চিত কৰক। কাৰণ তেওঁলোকৰ এতিয়া চাকৰি কৰি আছে, কিন্তু তেওঁলোকৰ চাকৰিৰ জৰিয়তে কিন্তু তেওঁলোকৰ পৰিয়ালসমূহ সুৰক্ষিত নহয়। কিবা কাৰণত যদি কৰ্মৰত অৱস্থাত এগৰাকী শিক্ষকৰ কিবা এটা হয়, তেওঁলোকৰ যদি মৃত্যু হয়, তেনেহ'লে পৰিয়ালটোৰ নাজল নাথল অৱস্থা হ'ব। কাৰণ পৰিয়ালটোৱে কোনো পেঞ্চন নাপাব বা শিক্ষকগৰাকীয়ে অৱসৰৰ পিছত কোনো ধৰণৰ পেঞ্চন পোৱাৰ ব্যৱস্থা এই ঠিকাভিত্তিক ব্যৱস্থাত নাই। গতিকে অসম চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে এই শিক্ষকসকলক ন্যায্য দাবী তেওঁলোকৰ মানি লওক আৰু তেওঁলোকৰ নিয়মীয়া কৰক আৰু ইয়াৰ লগে লগে তেওঁলোকৰ মানসিক অৱস্থাটো ভাললৈ আনক, তেওঁলোকৰ মানসিক অৱস্থা উদ্যম তেওঁলোকৰ বৃদ্ধি কৰক, যাতে তেওঁলোকে সঁচা অৰ্থৰ আন্তৰিকতাৰ শিক্ষাদান কৰিব পাৰে আৰু অসমৰ শিক্ষা ক্ষেত্ৰখনৰ আৰু অধিক উন্নতি হ'ব পাৰে।